সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। মই এতিয়া যাবলৈ ওলাইছোঁ শ্বুট এটাত। আপোনালোককো দেখাই যাম, চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে। মই এতিয়া হাজোত আছোঁ আৰু মানে দিনটো প্ৰেক্টিছ কৰিলোঁ। এতিয়া ৰেষ্ট কৰিব আহিছোঁ। য'ত লৈ আহিছে আমি তাতো উৎপাত কৰি আছোঁ। মোৰ লগত কোন কোন আছে দেখাম লগত। এয়া মোৰ লগত আছে মেকআপ আৰ্টিষ্ট তুতুমণি বা। হাই নমস্কাৰ। এয়া নমস্কাৰ। ৰিতুল বহুত ভাল লাগিছে, আমি বহুত এনজয় কৰি আছো ন। সঁচাকে ভাল লাগিছে। এতিয়া বিহু নাচি আছো ইয়াতে, বহুত ভাল লাগিছে। এতিয়া বিহু নাচি আছো আমি দিনটো প্ৰেক্টিছ কৰিও মানে এতিয়া আমাৰ গাত মানে বহুত ভাল লাগিছে থাকি। আৰু এজনী মাইনা ইহঁতৰ ঘৰতে আছো। আৰু এজনী মাইনা কাৰেণ্ট গুচি গ'ল। এতিয়া বেছি গৰম। আমি কি কৰিম এতিয়া? উপায় নাই, উপায় নাথিং। তুমি গান গাব জানানে? গান গাব জানো। দিয়া বিজনা এটা লগাই দিয়া। দিয়া কোনটো দি? ওই সকলা টেঙাতি হয় কলে নেখাবা ওই আমাকো এসিনো বমুকারা তুমি নো বমুকারা হদাইনো পড়ি থাকে হদাইনো পড়ি থাকে মন আইজই। ধুনীয়া হৈছে দেই, বহুত ধুনীয়া। বা Thank you. পাৰিবানে, ডান্সত পাৰিবানে, গানত পাৰিবানে? বা Thank you. টেলেণ্ট। আচ্ছা মেকআপ ইমান ধুনীয়া। মেকআপ এতিয়া মানে একদম চিম্পল মেকআপ কৰি আছো দেই। চিম্পল মেকআপ কালি তোমালোকক ধুনীয়া কৰাম। কিন্তু ৰাতিপুৱাৰ পৰা আছে, কিন্তু এতিয়ালৈকে গ্লো আহি আছে। মই একদম আশা কৰিছো কালি মোৰ মই তেনেকৈ কৰি দিম। মই ধুনীয়াকৈ কৰি দিম, একদম তোমাৰ দি দিব। এতিয়া বৰ্তমান আমি ইয়াতে প্ৰগ্ৰেম কৰি আছোঁ। মানে আছিক দাদাৰ ঘৰত আহিছোঁ আমি। অহা কাইলৈ আমাৰ শ্বুটিং আছে। শ্বুটিঙৰ আগত আজি ৰাতি ইয়াতে আমাক ৰাখিছে। বহুত ভাল লাগিছে, থাকি ভাল লাগিছে, এনজয় কৰিছোঁ। এইবিলাক ডিজে চিজে লগাই আমি গান মানে ডান্স কৰি আছোঁ। এতিয়া বৰ্তমান আমি গোটেইবোৰে নাচিলোঁ অলপ অলপ, কিন্তু মোৰ মানে এটা কথক মানে নাচিবৰ কাৰণে ইচ্ছা আছে। নাচিম বৰ্তমান, তেওঁলোকে চাব আৰু মোৰ লগত সহযোগ কৰিব। এতিয়া বৰ্তমান আমি আচলতে তেওঁৰ নাম হৈছে ৰিতুল আলি, কিন্তু আমি মৰমতে পুকুলি বুলি মাতোঁ। কিন্তু সকলোৱে চাব ডান্সটো, ভাল লাগিব আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেলকনটো টিপিয়াই দিবলৈ নাপাহৰিব একদম। লুইতরে ফুল দুপুলু পশে গঙ্গা কাবেরী পরে অসমীয়া কৃষ্টি ভাৰত বাগৰি মহামহাসাগৰত পৰে। ধুনীয়া ডান্স কৰিলে। কেনেকুৱা লাগিলে? ভালে লাগিছে, বহুত ভাল লাগিছে। মেকআপ হৈ গ'ল, বহুত ধুনীয়া মেকআপ কৰিছে। হাজোত আছো, আজি ছেকেণ্ড ডে শ্বুট। এটা মন্দিৰত আছে, নাজানো নামটো বাৰু, কিন্তু মেকআপ চেকআপ হৈ গ'ল, কষ্টিউম এতিয়া মোৰ। মই খাই আছো, চব ব্যস্ত আছে। মই নাম দিছো এই আমাৰ তুতুমণি আজি ওলোৱাই নাই। কি আজি বনাইছা? মই নাম দিছো বহুত মৰমত মেকআপ কৰিছে দেই। সেইকাৰণে মই মৰমত নাম দিছো দুইজনীৰে। কেনেকুৱা লাগিছে নামটো ক'ব আপোনালোকে? মুখৰ ওচৰৰ পৰা লয় ইমান ডাঙৰ ডাঙৰ হাত লাগি মাথা ওলাই আছে,
ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু টুকুৰ টুকুৰ ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ। ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব আৰু পুনৰ নতুন এটা ভিডিঅ' লৈ লগ পাম আকৌ। টেক কেয়াৰ, বাই বাই।